মাকে জীয়েকলৈ দিয়া মৰমৰ টোপোলা। মায়ে মৰমত আচলতে বহুতখিনি বস্তু দি পঠাইছে। মই ঘৰত আহিহে দেখিছোঁহি যে ইমানখিনি বস্তু দিলে। এইফালে কঁঠাল এফাল দি পঠাইছে, কৰ্দৈ দি পঠাইছে, ঘৰৰে কৰ্দৈ আৰু ঘৰৰ মধুৰি, আমলখি, ভীমকল, তাৰপিছতে আলফুলৰ কাৰণে কল দি পঠাইছে আৰু কাঁচকল দি পঠাইছে, প্ৰসাদ দি পঠাইছে, লগতে জলপান দি পঠাইছে মাহঁতৰ কাৰণে, দৈ দি পঠাইছে, গুড়ো দি পঠাইছে আৰু দি পঠাইছে চিৰা, লগতে কোমল চাউল অকণমান দি পঠাইছে। মুঠতে ঢেৰ বস্তু দি পঠাইছে আৰু ইমান মৰমত আৰু আদৰত দিয়া বস্তুবোৰ জানো নষ্ট হ'বলৈ দিব পাৰি। তাতে কঁঠালটো মানে যিহেতু আধা এফাল দি পঠালে, সেইকাৰণে আচলতে দুদিনমান হৈ যোৱাৰ কাৰণে কঁঠালৰ পানীখিনি পৰিবলৈ আৰম্ভ কৰিছে, মানে কঁঠালটো বেয়া হৈ যাব যিহেতুকে। সেইকাৰণে বোলো বস্তুটো বেয়া হোৱাৰ আগতে মই কঁঠালটো এনেদৰে উলিয়াই ল'লোঁ। গোটেইখিনি কঁঠালটো দেখিছেনে ইমান ধুনীয়া হৈ আছে আৰু খাবলৈও বহুত বেছি মিঠা হয়, বহুত বেছি ভাল, মানে খাবলৈ ভাল লাগিলে আৰু ভাবিলোঁ গোটেইখিনি উলিয়ালোঁ যেতিয়া গোটেইখিনি একেবাৰতে উলিয়াই থওঁ। কঁঠালটো খালেও নাখালেও আচলতে গুটিকেইটা খাব পাৰিম যিহেতুকে, সেইকাৰণে আচলতে। তাৰপিছতে আলফুলৰ কাৰণে সেয়া ঘৰৰ পৰা দিয়া কল, এনেদৰে কল আৰু আপেল এটা ল'লোঁ, তাৰপিছতে অকণমান দৈ লৈছোঁ আৰু অকণমান গাখীৰ, এনেদৰে বানানা লাচ্ছি বনাই দিম। আচলতে আপেলো আছে আৰু নিজৰ মতে অকণমান বনাই দিছোঁ আৰু আলফুলে এনেদৰে খাই বহুত বেছি ভাল পায়। আৰু এয়া আলফুলক খাবলৈ দিলোঁ অকণমান। ৰাতিপুৱা আচলতে জলপানটো খোৱাৰ পাছতে তাই এয়া অকণমান খালে। তাৰপিছত তাইৰ কাৰণে দুপৰীয়া মই খানা বনাই আছোঁ। তাইৰ কাৰণে আজি বনাইছোঁ এনেদৰে পিঁয়াজ, বিলাহী, পালেং পাত কেইখিলামান দিছোঁ আৰু নহৰু কেইটামান দি অকণমান তেলত ফ্ৰাই কৰি লৈছোঁ আৰু তাতে সেয়া ঘৰৰ পৰা অনা দৈ অকণমান লগতে দি দিছোঁ আৰু এনেদৰে অকণমান সময় তেলত ফ্ৰাই কৰি ল'ম আৰু ইয়াৰ কেঁচা ভাৱটো যেতিয়ালৈকে নাযায় তেতিয়ালৈকে অকণমান সময় ফ্ৰাই কৰি ল'ম। তাৰপিছতে এইখিনি মই মিক্সিত ধুনীয়াকৈ পেষ্ট বনাই ল'ম আৰু এইফালে কঁঠাল গুটি কেইটামান আৰু এয়া আলু আৰু লগতে কোমোৰা অকণমান লৈছোঁ আৰু এইখিনি এয়া পেষ্ট বনালোঁ। তাৰপিছত এইখিনি অকণমান সময় তেলত ফ্ৰাই কৰিলে হৈ যাব, তেল ওলোৱালৈকে। তাৰপিছত কঁঠাল গুটিকেইটা পিটিকা কৰি ল'লোঁ আৰু আলু আৰু কোমোৰাৰ লগত এনেদৰে অলপ সময় ভাজি থাকিলোঁ। তাৰপাছতে এয়া তাইৰ খানা ৰেডি হৈ গ'ল আৰু লগত এটা ডিম বইল কৰি লৈছিলোঁ। বইল কৰা ডিমটো একেবাৰে শেষত দি দিছোঁ আৰু এইখন তাইৰ সম্পূৰ্ণ থালিখন। চ' আজিৰ মিনি ভ্লগটো ইমান